নমস্কাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোলৈ স্বাগতম আহকচোন চাওঁ আজি আমাৰ নিফটি 50 কেনেকুৱা পাৰফৰ্মেন্স কৰিলে আজি হল 5 ফেব্ৰুৱাৰী আমাৰ মাৰ্কেট নিফটি 50 ওপেন হৈছিলে কিমান 25755 ওপেন মানে কি আমাৰ মাৰ্কেটৰ এটা টাইমিং থাকে আমাৰ ইণ্ডিয়ান মাৰ্কেটৰ টাইমিং হল আপোনাৰ 9:15 পৰা 3:30 লৈকে ইখিনি টাইমিংতে আমি যিমান ট্ৰেড কৰিব লাগে ইখিনি টাইমৰ ভিতৰতে আমি ট্ৰেড কৰিব পাৰিম তো আমাৰ 9:15 ত ওপেনিং কিমান হৈছিল 25755 আৰু দিনটো এনেকে আমাৰ কৰোতে ক্লোজ কিমানত হল 25642 আজি দিনটো কি হল দিনটোৰ পাৰফৰম্যান্স -0.52% তো বৰ বেছি এটা ভাল পাৰফৰম্যান্স নহয় আজি আৰু হাই কিমানত গৈছিলে 25757 এইটো যে দেখিছে এইটো হল আজিৰ দিনটোৰ হাই 25757 এইটো হল আমাৰ টেকনিক্যাল চাৰ্ট ওপৰৰ যোনটো চাৰ্ট দেখিছিলে এইটো এই চাৰ্টটো হল নৰ্মেল চাৰ্ট আমাৰ টেকনিক্যাল চাৰ্টত বহুতখিনি ডিটেইলছ চাব পাৰি ইয়াতো এনেকুৱা ওপেন হাই লো ক্লোজ এইবোৰ দেখিব পাৰি আৰু এইটো হল ওৱান ডেৰ টেকনিক্যাল চাৰ্ট ইয়াতে আমি 1 উইকো বনাব পাৰি 1 মান্থো কৰিব পাৰি বা 1 ইয়াৰো কৰিব পাৰি কৰি এই ইনডেক্সটো আমি চাব পাৰি এইটো যে দেখিছে আমাৰ এটা নিফটিটো কেনেকুৱা হৈ আছে এটা ৰেঞ্জ বাউণ্ডত হৈ আছে এইটো সব তলত বহুত আপোনাৰ মাৰ্চ মানত বহুত তললৈ গুচি আহিছিলে তাৰপিছত এইটো কিন্তু এটা এই দেখিছে এইটো হল টপ এইটো কেতিয়া বনাইছিলে টপটো এইটো সেপ্টেম্বৰ 2024 মানত টপ কৰিছিলে আৰু আজি হল আপোনাৰ ফেব্ৰুৱাৰী 26 তো ইমান বছৰ 24 পৰা 26 লৈকে মাৰ্কেটে আমাক একো ৰিটাৰ্ণ দিয়া নাই এটা ৰেঞ্জত এইটো যে ৰেঞ্জটো যে দেখিছে এই ৰেঞ্জত মাৰ্কেট কি হৈ আছে আপ ডাউন কৰি আছে মাৰ্কেট এই ৰেঞ্জটোৰ পৰা আমাৰ ব্ৰেক হ'ব পৰা নাই ঠিক আছে আৰু এই যে এইবোৰ যে দেখিছে এই লাইনবোৰ যে দেখিছে এই লাইনবোৰক কোৱা হয় ট্ৰেন্ড লাইন এই ট্ৰেন্ড লাইনৰ সহায়ত আমি মাৰ্কেটটো ইন ফিউচাৰ বা ইন শৰ্ট টাৰ্ম কি একচন ল'ব আমি হেতু অলপমান অনুমান কৰিব পাৰি যেনেকৈ চাওক এই যে ট্ৰেন্ড লাইনটো দেখিছে এইটো যে বনোৱা হৈছে এই ট্ৰেন্ড লাইনটো মন কৰিব এই যে পইণ্টটো দেখিছে ইয়াৰ পৰা মাৰ্কেটটো বাউন্স বেক কৰিছে এই ট্ৰেন্ড লাইনটো কি কৰিছে মাৰ্কেটটোৱে সাপোৰ্ট লৈছে ঠিক আছে এই লাইনটোৰ পৰা যে ৰিটাৰ্ণ বেক কৰিছে এই লাইনটো কি লোৱা বুলি কোৱা হৈছে সাপোৰ্ট লোৱা বুলি কোৱা হৈছে ঠিক তেনেদৰে আপুনি যদি চাই এই লাইনটোৰ পৰা বা এই পইণ্টটোৰ পৰা আমাৰ কি হৈছে বেক আহিছে এই পইণ্টটোৰ পৰা চাওক কি হৈছে বেক আহিছে আকৌ সেম বেক আকৌ এই পইণ্টটোৰ পৰা ৰিটাৰ্ণ বেক হৈ আছে এই পইণ্টটো আমাৰ কি বুলি কোৱা হয় ৰেজিষ্টেন্স তো এই ট্ৰেন্ড লাইনবোৰে আমাক এই ৰেজিষ্টেন্স অৰ সাপোৰ্ট এই দুটা বস্তু আমাক বুজাই দিয়ে তো মাৰ্কেট এতিয়া তললৈ নামি আছে তো তলত সাপোজ এনেকৈ নামোতে ইয়াতে আহি বাউন্স বেক কৰিব পাৰে বা ইপিনেও আহিব পাৰে বা সাইড ৱেজও যাব পাৰে যদি ওপৰত গুচি যায় তেন্তে এই পইণ্টটো কি লোৱা বুলি কোৱা হ'ব সাপোৰ্ট লোৱা বুলি কোৱা হ'ব আই হোপ আপোনালোকে বুজি পাইছে নেক্সট পইণ্টলৈ যাওঁ নেক্সট চাওক আজি হয় এইটো হল NSE ৱেবছাইটৰ পৰা লোৱা NSE ৱেবছাইটৰ পৰা লৈছো এইটো হল ইনডেক্স এইবোৰ হল ইনডেক্স NSE ইনডেক্স য'ত নাকি আপোনালোকে ডেৰিভেটিভ কৰিব পাৰে ডেৰিভেটিভ মানে জানে আপুনি অপচন মাৰ্কেট শুনিছে বহুতে আজিকালি অপচনছ কৰে কিন্তু আমি অপচনৰ প্ৰতি ধ্যান ৰাখিম আমি শেয়াৰ মাৰ্কেট কেনেকৈ তাৰ পৰা কোম্পানীজবোৰৰ পৰা কেনেকৈ ইনকাম কৰিব পাৰি তাৰ বিষয়ে জানিম তো এইটো হল মানে NSE ডেৰিভেটিভ য'ত কেইটা ডেৰিভেটিভ আছে এই কেইটা ইনডেক্সৰ ওপৰত আমি ডেৰিভেটিভ কৰিব পাৰিম বা মানে অপচনছ কৰিব পাৰি সাপোজ চাওক আজি নিফটি 50 পাৰফৰম্যান্স কিমান আছিল -0.52 নিফটি নেক্সট 50 মানে কি হ'ব আপোনাৰ 51 ৰ পৰা 100 নম্বৰ লৈকে ষ্টকটো উইথ ৰেসপেক্ট টু মাৰ্কেট কেপ
তো সেইটোৰ পাৰফৰ্মেঞ্চ কেনেকুৱা আছিল -0.47%। নিফটি বেংক মানে নিফটিত আমাৰ যিমানখিনি বেংক আছিল তাৰে ইণ্ডেক্সটো নিফটি বেংক বুলি কৈছে। এইটো আজিৰ পাৰফৰ্মেঞ্চ কিমান -0.29। নিফটি ফাইনেন্সিয়েল ছাৰ্ভিচেছ, এতিয়া উইদাউট বেংকৰ বাহিৰে ফাইনেন্সিয়েল ছাৰ্ভিচ কিছুমান থাকে, যেনেকৈ বাজাজ ফাইনেন্স বা চোলামণ্ডলম, এইবোৰৰ আজি পাৰফৰ্মেঞ্চ কেনেকুৱা হৈছে -0.41। তো এইটো বেছিয়ে ড্ৰ ডাউন কৰিছে। আৰু এটা নিফটি মিড কেপ চিলেক্ট, এইটো অকণমান ষ্টেবল আছিল -0.16%। এইটো চাব আপোনালোকে, এইটো হ'ল ছেক্টৰৰ ইণ্ডেক্স, যেনেকৈ নিফটি অটো, নিফটি ফাইনেন্সিয়েল ছাৰ্ভিচ, নিফটি IT আছে, মেটেল আছে, ৰিয়েলটি আছে। ৰিয়েলটি মানে জানে ঘৰ বনোৱা কোম্পানীজবোৰ। ছাপ'জ হেল্থ কেয়াৰ ইণ্ডেক্স আছে, কনজিউমাৰ ডিউৰেবল আছে। চ' আজি দিনটোত অকল আমাৰ কোন দুটা ইণ্ডেক্স পজিটিভ গৈছে, নিফটি PSU বেংক, এইটো কিমান 0.38% পজিটিভ আছিলে, আৰু নিফটি হেল্থ কেয়াৰ ইণ্ডেক্স 0.14%। হেল্থ কেয়াৰ ইণ্ডেক্সত কোনবোৰ থাকিব, হস্পিটেলছবোৰ থাকিব বা ফাৰ্মাচিউটিকেল কোম্পানীজবোৰ থাকিব, সেইবোৰ কি আজি এই দুটাই অকল পজিটিভ আছিলে। বাকী গোটেইখিনি ইণ্ডেক্সে আমাৰ আজি আণ্ডাৰ পাৰফৰ্ম কৰিছে। নেক্সট চাওক এডভান্স ডিক্লাইন আৰু আনচেঞ্জ, এইটো বহুত বেছি ইম্পৰ্টেণ্ট মাৰ্কেট হেল্থটো সেইদিনা জানিবৰ বাবে। মাৰ্কেট হেল্থ মানে অভাৰঅল মাৰ্কেটটো কেনেকুৱা পাৰফৰ্ম কৰিছে, এইটো আমি এডভান্স ডিক্লাইনৰ পৰা গম পাব পাৰি। এতিয়া চাওক এডভান্স কিমান কৰিছে 1113, আৰু ডিক্লাইন কিমান কৰিছে 2033। তো ডিক্লাইনৰ সংখ্যা কিমান বেছি এডভান্সতকৈ, মানে আজি আমাৰ অভাৰঅল মাৰ্কেটটো বৰ বেছি এটা ভাল পাৰফৰ্ম কৰা নাই। অভাৰঅল মাৰ্কেটটো আমাৰ আজি ডাউন পাৰফৰ্মেঞ্চে আছিলে, বুজি পালে। আৰু লাষ্টত আমি চাওক FII DII নেট বাই এণ্ড চেল, এইটো এটা মেট্ৰিক যোনটো মানে বহুত ইম্পৰ্টেণ্ট হয় আমাৰ শ্বেয়াৰ মাৰ্কেটৰ হেল্থ জানিবলৈ। FII মানে হ'ল ফৰেন ইনষ্টিটিউশ্যনেল ইনভেষ্টৰ, আৰু DII মানে হ'ল ডমেষ্টিক ইনষ্টিটিউশ্যনেল ইনভেষ্টৰ। ইনষ্টিটিউশ্যনেল মানে ডাঙৰ কোম্পানীজ কিছুমান থাকে যোনে মানে বহুত এমাউণ্টত শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰে। তো তেখেতসকলক কি কয় ইনষ্টিটিউশ্যনেল ইনভেষ্টৰ বুলি কোৱা হয়। তো তাৰে ভিতৰত ভাগ থাকে, এটা হ'ল ডমেষ্টিক যোনটো আমাৰ দেশৰ, ছাপ'জ মিউচুৱেল ফাণ্ডছবোৰ, ছাপ'জ ICICI বেংক, ICICI মিউচুৱেল ফাণ্ড, সেইটো ফাণ্ডটো ছাপ'জ শ্বেয়াৰ মাৰ্কেটত আপোনাৰ পইচা লগালে কি বুলি ক'ব, ডমেষ্টিক ইনষ্টিটিউশ্যনেল ইনভেষ্টৰ বুলি ক'ব। কিন্তু ফৰেন ইনষ্টিটিউশ্যনেল ইনভেষ্টৰ হ'ল মানে ফৰেন কাণ্ট্ৰিজৰ যিমান ফাণ্ডছ থাকে, ফৰেন কাণ্ট্ৰিজৰ পৰা ফাণ্ডছ আহে নহয় জানো, তো তেখেতসকলক কি বুলি কোৱা হয় ফৰেন FII। ঠিক আছে, তো আহক চাওঁ FII আৰু DII কিমান কিনা বেচা কৰিছে আজিৰ দিনটোত। এইটো চাওক FII কেছ মাৰ্কেট কিমান কৰিছে আজি -2150, কিহত ক্ৰ'ৰ্ছ, মানে আজি ইমানটো চেল কৰিছে FII। আৰু DII কিমান কৰিছে, DII আজি 1129 বাই কৰিছে। এইটো হ'ল বাই, গ্ৰীণত থাকিলে বাই আৰু ৰেডত থাকিলে চেল। তো অভাৰঅল আজি আমাৰ চেলাৰ্ছ বেছি হৈছিল বায়াৰ্ছতকৈ। এতিয়া আমি যে ইণ্ডিভিজুৱেলকেইটা বাই কৰোঁ, ইণ্ডিভিজুৱেলক কি বুলি কোৱা হয় ৰিটেইল ইনভেষ্টৰ, আমাক কোৱা হয় ৰিটেইল ইনভেষ্টৰ। কিন্তু আমি ৰিটেইল ইনভেষ্টৰৰ ডাটাটো NSE বা BSE কোনো ৱেবছাইটৰ পৰা পাব নোৱাৰি। আমি অকল এই FII ডাটাখিনি আৰু DII ডাটাখিনি NSE ৱেবছাইটৰ পৰা পাব পাৰি। তো আজিলৈ ইমানেই থাকিল, আশা কৰোঁ আপোনালোক সকলোৱে বুজি পাইছে। আপোনালোকে যদি বুজি পাইছে কাইণ্ডলি কমেণ্ট কৰিব, আৰু ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিব উইথ ইয়ৰ ফ্ৰেণ্ডছ, উইথ ইয়ৰ ৰিলেটিভছ যোনে মানে ষ্টক মাৰ্কেটৰ বিষয়ে জানিব বিচাৰে। তো আজিলৈ ইমানেই থাকিল, ধন্যবাদ। অহাকালি আকৌ লগ পাম।